আপি মানে বাইক বাইক মানে আপি না সিরিয়াসলি পুরা লড়াই লড়াই মানে কোমর मैं तो कुछ और ही समझ रहा था সিদ্ধা মানে এনেই গান চান শুনি আছোঁ চ' ফ্ৰেণ্ডকেইটা মানে ভাত খাই আছে তো গাইজ ভাত খোৱা হ'লেতো এতিয়া মানে ওলাই গৈ আছোঁ তো চবৰে গাইজ পূৰা গান চান শুনি আছোঁ অকলে ৰুমটো পূৰা লেতেৰা কৰি থৈছোঁ মানে লেতেৰা কৰি আছে তো যেতিয়া ওলাই যাওঁ তো লগ পাম আপোনালোকক ওলাও পিছত লগ পাই আছোঁ আপোনালোকক চিধা তো গাইজ চবৰে ফাইনেলি আমি ওলাই দিলোঁ তো এইফালে ভাওনখন তো গাইজ একচুৱেলি মানে ভিডিঅ'টো কি হ'ল জানেনে আপোনালোকে মানে গাইজ আপোনালোক ভালকৈ দেখাব নোৱাৰিলোঁ চ' ঋষাবাৰ পাৰফৰ্মেঞ্চটো আৰু দিশৰ পাৰফৰ্মেঞ্চটো দেখাব নোৱাৰিলোঁ ভালকৈ তো মানে মোবাইলত মানে চাৰ্জ নহয় গ'ল তো সিটা মানে বহুত ডাঙৰ মানে বুজিছে না গাইজ তো সি হৈ গৈছে মানে তো সেইটো কাৰণে চৰি তো আজি মানে ভিডিঅ'টো ধামাকা হ'ব তো চাই থাকক আপোনালোকে আমি মানে দুদিন যাম গাইজ ইবলৈ ফাৰ্ষ্টতে চুলি কাটিব তাৰপিছত মানে যাম আৰু ন ক'ত যাম ক'ত নাযাম তো আপোনালোকে চাই থাকক তো ব'লক গাইজ ফাইনেলি ওলাই আহিলোঁ তো এখন বাইকত তিনিটা বুলি গাইজ চবৰে আমাৰ ল'ৰাকেইটাৰ এইখন আমাৰ স্কুলখন গাইজ স্কুলখন য'ত মানে সৰুৰ পৰা পঢ়িছিলোঁ গাইজ আৰু আগত গৈ আছোঁ ক'ত যাওঁ ক'ত নাযাওঁ তো চাই থাকক তো ব'লক চুলি কাটিব বোলে গাইজ ইফালে বিকি ৰুমত আহি পালোঁ গাইজ চবৰে তাহলে পুৰা ভিৰ মানে দোকানৰ পৰা ভিৰ তো যেতিয়া মানে চুলি কটা হয় তো তেতিয়া মানে মানে এটা ভাল ধামাকা জেগাত যাম মানে সুন্দৰ পৰিৱেশ এনেকুৱা মানে ভাল মানে নকওঁ আৰু গাইজ তো এনেকৈ अबे जल्दी बोल कल सुबह पनवेल निकलना है साले का खोपड़ी तोड़ साले का wah kota handsome লাগছে ওটা বা পুরা চুলি কাটি দাড়ি কাটি দিছে নেকি দাড়ি কাটিছে গাইজ পুরা হ্যান্ডসাম এবার কাই পায় তো আপনি গোটাই লবি নেকি তুই গোটাই কথা লগত বম হ্যান্ডসাম লাগছে চুলিটা তো গাইছে মানে চুলি কটা হৈ গ'ল তো এইখন দোকানতে মানে কাটিছিলে আমাৰ লগৰে হয় বিকি তো এইবাৰ মানে এই যে চিনেমা হল তো এইফালে মানে আমি যাই দিম তো ৰেখাই দিম আপোনালোকক এইফালে চলি তো গাইজ ফাইনেলি পাৰ্কখন আহিবলৈ চোৱা আপোনালোকক মানে পাৰ্কখন দেখাই আছোঁ তো ইফালে চাব পাৰে গাইজ না চিৰিয়াছলি পুৰা লৰাই মানে কোমৰ मैं तो कुछ और ही समझ रहा था গাইজ দেখা পাইছে এইফালে নাচনী পুৰা নাচি আছে এইফালে মানে ৰিহাৰ্চেল বোলা বস্তুটো কৰি আছে চাগে তো আপোনালোকক ওচৰত যাই দেখাব পাৰোঁ নাপাৰোঁ ঠিক নাই তো দেখাব চেষ্টা কৰিম এংগাৰ কিনা চাই আপোনালোকক পাৰ্কৰ ভিউখিনি দেখাই আছোঁ তো চবৰে গাইজ ভালকৈ দেখাই আছোঁ চিনেমেটিক্সত তো চাই লওক পুৰা ৰ'দ মানে টিকা ফটা ৰ'দ গাইজ চবৰে ভিউ এই হেণ্ডচাম বয় কিবা কবি কৈ দিয়া নাচনীকেইটাক দেখাবলৈ অলপ পিছত আমি ওচৰতে চাব যাম নেকি চেক দা ভিউ ইয়া পিতা নাম্বাৰ লাগে বোলে এই ছোৱালীটো নাম্বাৰ লাগে বোলে গাইছ চিৰিয়াছলি পুৰা আপি মানে বাইক মানে আপি बात तो सही है এখন এনে চাৰিটা পাঁচটা আপি ফটোশ্বুট কয় বা আৰু আৰচি গান আনিলেতো গাইজ মানে মই যে ভিডিঅ' নিদিওঁ এইটো মানে কাৰণটো হৈছে যে মানে গাইজ ক'তো মানে নোলওৱে গাইজ তো মানে ভাবিছোঁ কি বাইকখন ল'লেহে মানে আৰু ভালকৈ ভিডিঅ' বনাম পুৰা ৰেগুলাৰ দি থাকিম গাইজ তো কেতিয়াবা মানে মাহঁতৰ মানে ফেমিলিৰ লগত ক'তবা গেলে গাইজ মানে ভিডিঅ' বনাম তো ক'তবা গেলে ফেমিলিৰ লগত চ' এনে মানে যেনিবা মই যেনে যাই থাকোঁ ঘূৰি থাকোঁ য'তে ত'তে ভিডিঅ' বনাওঁ তো এনেকৈ মানে অলপ কমাই দিম গাইজ মানে নবনামেই গাইজ মানে নাযায় হেংগাৰ কিনা তো আৰু দুই তিনিমাহমান ভিডিঅ' দিব পাৰোঁ নাপাৰোঁ নাজানো তো 2 দিনমান ৰখক আপোনালোকে তো 2 দিনমানৰ পিছত মানে বাইকখন লৈ আছোঁ বাইকখন ল'লেহে পিছত মানে ভিডিঅ' দিয়া পুৰা ৰেগুলাৰ ভিডিঅ' দি থাকিম গাইজ তো আপোনালোকে মানে চাপৰ্টটো কৰি থাকিব ন তো আপোনালোকৰ ভিউখিনি দেখাই আছোঁ মানে যোনটো জেগাত আছোঁ এতিয়া বুনবাসী পাৰ্ক ন এইটো বুনবাসী পাৰ্ক বুলি কয় তো আপোনালোকে আহিব বহুত ভাল তো বহুত ৰ'দ দি আছে মানে এটা কাৰণে মানে ইয়াতে বহি আছোঁ গাইজ ৰেষ্ট হাউচ গাইজ নাজানো গাইজ তো ৰ'দ দি আছে বহুত তো সেইটো কাৰণে বাহিৰত ওলোৱা নাই তো আপোনালোকক যেতিয়া মানে ৰ'দটো অলপ কমি যায় তো দেখাই আছোঁ সোমাই আছে এই গাইজ এনেছো পাৱাৰ চাবি নেকি বাইক এতিয়া বাইকৰ পাৱাৰ আগৰ
মানে মোবাইল লৈছোঁ চাৰ্জ নাই তো আপোনালোকক মানে 2% আছে তো সোনকালে দেখাই দিওঁ ইফালে মানে কিবা কিবি চলি আছে কথা ক'ৰবাত যা নাযাওঁ তো ইফালেতো দেখাই আছোঁ গাইছে বাদ দিয়ক আপোনালোকক তো বাৰু বাদ দিয়ক ইফালে ইমাৰ আহিছে ইমাৰ গাৰ্লফ্ৰেণ্ড আছে দুজনৰ গাৰ্লফ্ৰেণ্ড আছে আমিতো ছিংগল মানুহ গাইছ তো আমি চাই থাকিম এইবিলাক কেতিয়াবা তাহাঁতৰ লিলিমাই কেনেকৈ কি লিলিমাই তো আপোনালোকক ভিউখিনি দেখাই আছোঁ গাইছ তো চাওক ইফালে আছে জুলনা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহি আপোনালোকে খেলিব পাৰে এতিয়া জুলনা চাব পাৰে পুৰা চুলি কাটে কাই চোতালো আহি দিয়া ঐ কি আনছা পৰঠা আনছা নেকি আমাৰ নোখোৱা আজিকালি এইগিলা খাওয়া আৰম্ভ কৰিছে দামী মানুহ কুটিনি বিজলাও লাগিছে চোতালো খবৰ চবৰ কেনে খবৰ চবৰ কেনে হা কি কৰিবি গাইছ কপুলে কপুল ইয়াৰ কাৰণে আমি পাৰ্কত আহিব টানেই পাওঁ গাইছ সঁচা কথা হয় না নহয় এইগিলা ছিংগল গিলা বুজি পাব হয় না আমি ছিংগল গাইছ আপিন আমি জাষ্ট মানে পাৰ্কখনৰ পৰা বাহিৰত মানে ভিতৰৰ পৰা বাহিৰত আহিলোঁ চ' গাইছ এতিয়া মানে ঘৰত যাম তো গাইছ কিবা ক'বা কোৱা চ' বেছি তেল নাই মানে গাইছ এতিয়া মানে যাম দৰংগিৰি তো মোবাইলৰ বেছি মোৰ চাৰ্জ নাই তো ভিডিঅ' কৰিব নোৱাৰিম চ' আজি মানে এটা ফ্ৰেণ্ডে মানে নতুন বাইক লৈছে V4 না V4 M লৈছে গাইছ তো যদি পাওঁ তো আপোনালোকক দেখাম তো যদি নোৱাৰোঁ তো নোৱাৰোঁ তো গাইছ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব তো আপোনালোকক অন্য এটা সামগ্ৰী লগ পাইছোঁ তো বাই বাই লাভ ইউ অল